নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে পুনৰ এই ভিডিঅ'টিত অসমৰ 1 লাখ চাকৰি এটা নতুন সুখবৰ লৈ আহিছোঁ। বন্ধু বান্ধৱীসকল বহুতো বন্ধু বান্ধৱীয়ে কমেণ্ট কৰি আছিলে যে অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত অৰ্থাৎ PNRD ডিপাৰ্টমেণ্টত কোনো ধৰণৰ পদ মুকলি নহ'ব নেকি, আৰু আজি এই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে আজি আপোনালোকৰ বাবে এই ভিডিঅ'টি লৈ আহিছোঁ। বন্ধু বান্ধৱীসকল মই এতিয়া কওঁ যে অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত নতুনকৈ পদ মুকলি হ'বলৈ গৈ আছে। চৰকাৰে যিখন আমাক ভেকেঞ্চি লিষ্ট জাৰি কৰিছিলে সেই ভেকেঞ্চি লিষ্টৰ অনুসৰি বৰ্তমান পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত 2137টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে। মাত্ৰ কিছুদিনৰ বাকী, আৰু এইবিলাক পদৰ কাৰণে আপোনালোকৰ শিক্ষা বয়স কিমান লাগিব, লগতে এই 2137টা পদত কি পদ থাকিব, এই সকলো তথ্য আমি এই ভিডিঅ'ত আলোচনা কৰিম। বহুতো বন্ধু বান্ধৱীয়ে এই কথাখিনি শুনি বিশ্বাস নকৰিব পাৰে মোক। তাৰ কাৰণে মোৰ ওচৰত এজন মন্ত্ৰী ইয়াৰ সকলোখিনি তথ্য এটা ব্যক্ত আছে। মই আপোনালোকক ভিডিঅ'টো ক্লিপ দেখাবলৈ চেষ্টা কৰিম। যিসকল বন্ধু বান্ধৱীয়ে আমাৰ চেনেল প্ৰথমবাৰ ভিজিট কৰিছে তেনে চেনেল ছাবস্ক্ৰাইব কৰি কাষতে অহা ঘণ্টা বেলটো বজাই ৰাখি অল বটন প্ৰেছটো ক্লিক কৰিব। বন্ধু বান্ধৱীসকল আজিও অলপ দেৰি নকৰি ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল অসম চৰকাৰে যি আমাক 1 লাখ চাকৰি নিযুক্তি প্ৰক্ৰিয়া এখন ভেকেঞ্চি লিষ্ট জাৰি কৰি দিছিলে, সেই জাৰি কৰা অনুসৰি 4 নম্বৰ পষ্টটো যিটো আছিল পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ। বন্ধু বান্ধৱীসকল এই পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত টোটেল পষ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছিলে 2137টা পদ। বৰ্তমান এতিয়া এই 2137টা পদতে আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে, আৰু এই কথা সদৰি কৰিছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত ডাঙৰীয়াই। বন্ধু বান্ধৱীসকল আৰু এইবিলাক পদৰ কাৰণে অৰ্থাৎ গ্ৰাম উন্নয়ন আৰু পঞ্চায়ত বিভাগৰ বাবে আপোনালোকৰ পদ মুকলি হ'ব ৰেগুলাৰ আৰু কণ্টেক্সুৱেল পোষ্ট। ৰেগুলাৰ আৰু কণ্টেক্সুৱেল পোষ্ট মুকলি হ'ব পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত, আৰু এই কথা মই কোৱা নহয়, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত ডাঙৰীয়াই কোৱা কথা। বন্ধু বান্ধৱীসকল এতিয়া আমি আলোচনা কৰোঁ যে ৰেগুলাৰ আৰু কণ্টেক্সুৱেল পদৰ কাৰণে আপোনালোকৰ শিক্ষা কিমান বিচাৰিব আৰু বয়স কিমান বিচাৰিব পাৰে। বন্ধু বান্ধৱী আৰু শিক্ষাগত কথাটো কিছুমান গ্ৰেড 4 আহিব পাৰে বা গ্ৰেড 3 থাকিব পাৰে। খুব বেছি আপোনালোকৰ মিনিমাম আপোনালোকৰ 10 পাছ আপোনাৰ কোৱালিফিকেশ্যন বিচাৰিব পাৰে। বন্ধু বান্ধৱীসকল এতিয়া যি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত ডাঙৰীয়াই যি ব্যক্ত কৰিছিলে, প্ৰথমতে আপোনালোকে সেই ভিডিঅ'টো চাই লওক, তেতিয়াহে আপোনালোকৰ সম্পূৰ্ণ কথাখিনি ভালদৰে বুজি ল'ব পাৰিব। ইতিমধ্যে আমাৰো নিযুক্তি প্ৰক্ৰিয়া 2 ৰকমৰ আছে। এটা হৈছে ৰেগুলাৰ পোষ্ট, এটা কণ্টেক্সুৱেল পোষ্ট, আৰু সেই কণ্টেক্সুৱেল আৰু ৰেগুলাৰ দুয়োটাৰ কাৰণে ইতিমধ্যে আমি কেবিনেটত আলোচনা কৰিছোঁ। আৰু যিখিনি পাৰ্টিকুলাৰলি কণ্টেক্সুৱেল সেইখিনি যিহেতু আমাৰ নিজাববীয়াকৈ SIRD বিভাগে প্ৰক্ৰিয়া চলাব, গতিকে সেইটো কাৰণে অতি শীঘ্ৰে কেবিনেটত আহিব কণ্টেক্সুৱেল। আৰু যিবোৰ ৰেগুলাৰ আছে ৰেগুলাৰৰ কাৰণে আমাৰ যিটো সমিতি গঠন কৰা হৈছে সেইটোৰ জৰিয়তে ৰেগুলাৰ পোষ্টসমূহ হ'ব। আৰু অকল এইটোৱে নহয়, আমি 3Fত প্ৰায় 114টা আমাৰ পোষ্ট, আমাৰ যিহেতু এতিয়া জল জীৱনৰ কাম চলি আছে তাতো 3Fতো আমাৰ নিযুক্তি দিয়াৰ কাৰণে প্ৰক্ৰিয়া চলি আছে। বন্ধু বান্ধৱীসকল পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা আপোনালোকক ব্যক্ত কৰিলে সকলোখিনি কথা শুনি আপোনালোকে নিশ্চয় গম পাইছে যে বৰ্তমান চৰকাৰে ঘোষণা কৰা ভেকেঞ্চি লিষ্ট অনুসৰি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত 2137টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব, আৰু ইয়াত আপোনালোকৰ পদ থাকিব ৰেগুলাৰ আৰু কণ্টেক্সুৱেল পোষ্ট। নিশ্চয় আপোনালোকৰ সকলো কথা গম পাইছে। যদিহে কিবা বুজি পোৱা নাই তেন্তে মোক কমেণ্ট কৰিব, মই আপোনালোকক নিশ্চয় উত্তৰ দিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল আজি ভিডিঅ' চাই কেনেকুৱা পালে, যদি ভাল পাইছে এটা লাইক কৰিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে সকলোৱে আজি এই তথ্যখিনি গম পায়। বন্ধু বান্ধৱীসকল যদি আমাৰ চেনেল প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে অহা ঘণ্টা বেলটো বজাই ৰাখি অল বটনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন চাকৰি সুখবৰ সকলোকে আমাৰ চেনেলৰ আগত দেখিবলৈ পায়। বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।